Hey guys, welcome back to my channel. তো কালি পংকজ দাক লগ পালো সো পংকজ দাক লগ পাই বহুতে ভাল লাগিল এন্ড মোৰ চেনেলত মানে তেনেকুৱা ভিডিও আহি থাকিব এন্ড আজি আমি কম R15 V4 যিখন আহিব সো বৰ্তমান R15 V3 খন আছে এন্ড আমি আজি কম R15 V4 খনৰ কথা মানে V4 খন কেতিয়া আহিব বা কি স্পেক্স আহিব বাইকখনৰ বা বডি ডিজাইনটো চেঞ্জ হ'বনে নাই সো হেইখিনি আলোচনা কৰিম সো লেটস ষ্টাৰ্ট দা ভিডিও তো প্ৰথমে কম আমি বাইকখনৰ মানে কেনেকুৱা লুকছ আহিব মানে বডি ডিজাইনটোৰ কথা কৈ লম মানে কি চেঞ্জেছ হ'ব ওভাৰঅল বডিটো তাৰে পিছত আমি কম বাইকখনৰ ইঞ্জিনৰ বা স্পেক্স বা পাৱাৰ কিমান পাব আপোনালোকে বা টৰ্ক কিমান পাব সো কি পাব আমি প্ৰাইজিঙৰ কথাটো কৈ দিম মানে এক্সপেক্টেড লঞ্চ কেতিয়ালৈ লঞ্চ হ'ব পাৰে বাইকখন বা মানে কিমান মান প্ৰাইজৰ ভিতৰত লঞ্চ হ'ব বা কালাৰ কি আহিব সো এইখিনি মই কৈ দিম প্ৰথমে কম আমি বাইকখনৰ লুকছৰ কথা তো বাইকখনৰ যেটো মানে লিক পিকচাৰ আহিছে সেইটো মানে পিকচাৰটো চাই এনেকুৱা লাগিছে যে বাইকখন মানে yamahaৰ নতুন R7 লঞ্চ হৈছে সো R7 খনৰ মানে বডি ডিজাইনটো মানে কপি যেন লাগিছে ইয়াত R15 V4 খনত তো R7 খনৰ দৰে মানে R15 V4 খনতো বডি ডিজাইনটো আহিব মানে বহুতে কৈছে যে আহিব পাৰে তেনেকুৱা বাট বেলেগো আহিব পাৰে কিন্তু আই থিংক R7ৰ দৰে লুক R15 V4ত মানে কিছু শতাংশ হলেও দিব তো ফ্ৰণ্টটো দিব পাৰে বা ইয়াৰ ৰিয়াৰ লুকটো হ'ব পাৰে বা সাইড লুকটো হ'ব পাৰে কিন্তু মানে কিবা এটা লুকস মানে সিমিলাৰিটি থাকিব যিখন R7 লঞ্চ হৈছে নতুনকৈ সো মানে yamaha R1 ৰ লগত বা R6 ৰ লগত R15 V3 খন মিলাইছিল বা যেটো মানে বডি ডিজাইন আছিল সেইটো মানে বহুত খিনিয়ে সিমিলাৰ আছিল এন্ড এতিয়া মানে R15 V4 খনো মানে R7 ৰ নিচিনা কৰিব বুলি মানে ভাবিছো মই আপোনালোকে পাব এটা 155cc 4 stroke 4 valve liquid cooled SOHC BS6 compliant ইঞ্জিন এন্ড এই যেটো ইঞ্জিন আছে এন্ড এই ইঞ্জিনটো মানে আপোনালোকে সেমে পাই যাব 155cc এতিয়া আজিখন V3 ত পাইছো V4 খনতো সেম ইঞ্জিন পাই যাব সো এই ইঞ্জিনটো পৰা যেটো আপোনালোকে পাৱাৰ এন্ড টৰ্ক পাব হেতু হল পাৱাৰটো হল 20 PS এন্ড V3 খনৰ আপোনালোকে 18 PS প্লাস পাৱাৰ পাইছিল কিন্তু মানে 19 PS মানে আছিল কিন্তু মানে BS4 খন আছিল তো BS4 খনত কৈ মানে BS6 ত পাৱাৰটো কমাই দিলে যেতিয়া V4 খন লঞ্চ কৰিব তো yamaha মানে পাৱাৰটো বঢ়াই দিব এন্ড পাৱাৰটো লগতে মানে প্ৰাইসটো ইনক্ৰিজ হ'ব মানে প্ৰাইসটো বাঢ়িব তো এই বাইকখনত যেটো মানে টৰ্ক পাব হেতু হল 16 Nm টৰ্ক মানে এই কাৰণে দিছে যে এখন V3 টপ স্পীডটো তো ভাল বাট ইয়াৰ যেটো এক্সিলাৰেশন আছে মই বেয়া বুলি কোৱা নাই এইখন মানে 200cc বাইক আছে সো এইখন বাইকৰ লগত মানে yamaha R15 V3 খনে মানে টপ স্পীডতহে টক্কৰ দিয়ে কিন্তু ইনিশিয়াল যেটো আছে মানে ইনিশিয়ালটো স্লো হয় R15 V3 মানে 0 to 100 মানলৈকে R15 V3 খনে মানে 200cc কিছুমান বাইকৰ লগত নোৱাৰে যেনেকুৱা আপোনালোকে বৰ্তমান যিখন BS6 RC 200 আহিছে সো সেইখনৰ টপ স্পীডটো মানে ভাল হৈ গৈছে এন্ড ইনিশিয়ালটো তো আগৰ পৰাই ভাল এন্ড লগতে আপোনালোকে RS 200 খনৰ লগতো মানে ৰেস ড্ৰেগ ৰেস চাব পাৰে টপ এন্ডটো ভাল মই জানো বাট ইনিশিয়ালটো মানে ইনক্ৰিজ কৰাৰ দৰকাৰ আছিল ইয়াৰ কাৰণে মানে টৰ্কটো ইনক্ৰিজ কৰি দিছে 16 Nm কৰি দিছে তো বাইকখনত আপোনালোকে 6টা গিয়াৰে পাই যাব তো আগতে মানে যেটো আছিল সেই সেম গিয়াৰ আপোনালোকে পাই যাব লগতে বাইকখনৰ যিবিলাক লাইটস আছে আগৰ লাইট বা ইন্ডিকেটৰ হক বা ৰিয়াৰ লাইট তো এইখিনি আপোনালোকে সেন্স পাব মানে যেটো ফ্ৰন্ট লাইট আছে হেইটো তো মোৰ বিশ্বাস R7 ৰ দৰে হ'ব কিন্তু নহব পাৰে কিন্তু নহলেও মানে কিছু সিমিলাৰিটি থাকিব ধৰিলক 50% সিমিলাৰিটি থাকিব R7 ৰ লগত তো R7 খন মানে লঞ্চ হল ৰিসেন্টলি তো আপোনালোকে ইউটিউবত চাব পাৰে R7 খনৰ লুকটো তো তেতিয়া মানে আপোনালোকে গম পাব R15 V4 খন কিমান এটা ভাল বডি ডিজাইন এন্ড কিমান এটা ভাল লুকৰ হৈতে লঞ্চ হ'ব তো মই মানে ভাবিছো যে V3 খন লম বুলি কিন্তু মই যোৱা মানে ভিডিওটো কৈছো যেটো যোৱা ভিডিও আছে সো হেতুটো মানে কৈছো যে মানে মই V3 লম এন্ড V3 লৈ মানে মোটো ব্লগ ষ্টাৰ্ট কৰিম এইটো চেনেলতে সো মানে এতিয়া ভাবিছো যে V4 খনলৈ ওয়েট কৰি প্ৰাইসটো ইনক্ৰিজ হ'ব 10000 ৰ পৰা 15000 লৈ ইনক্ৰিজ পাব প্ৰাইসটো এতিয়া যিখন R15 V3 আছে V3 যেটো টপ মডেল হয় ব্ল্যাক কালাৰ তো আপোনালোকে 175 আখে মানে দিব লাগিব তো যিখন মানে R15 V4 আহিব সেইখনত আপোনালোকে 185 আখে দিব লাগিব 190 ধৰি থব পাৰে আপোনালোকে 190 মানে আখে বাইকখন পাই যাব 190 এই পাৱাৰৰ লগত যদি পাই মানে বহুতে এটা ভাল কম্বিনেশন হ'ব লগতে এনেকুৱা এটা লুক মানে R15 মানে যিখিনি 200cc ৰ মাৰ্কেট আছে বাইকৰ
বৰ্তমান মানে বহুতখিনি চেল মানে ডিক্ৰিজ কৰি দিলে RC200 RS200 তো এইবিলাক বাইকৰ মানে চেলটো কমি গৈছে R15 V3ৰ কাৰণে V4খন যদি এনেকুৱা এটা ভাল স্পেক্স এণ্ড এনেকুৱা এটা ভাল বডি ডিজাইনৰ লগত লঞ্চ হয় তো তেতিয়াতো অবভিয়াছলি R15 V4খন মানুহে বেছি প্ৰিফাৰ কৰিব কাৰণ এই বাইকখনত মানে বহুতখিনি ফিচাৰ্ছো আছে মেইন আপডেট হ'ল বাইকখনৰ মানে বডি ডিজাইনটো টোটেলি চেঞ্জ হ'ব লগতে লাইটখিনি চেঞ্জ পাব আপোনালোকে LED ইণ্ডিকেটৰ পাব বা ৰিয়াৰ টেল লাইটটো চেঞ্জ হ'ব লগতে ফ্ৰণ্ট যিটো হেডলাইট আছে সেইটোও চেঞ্জ হ'ব যদি TFT এণ্ড USD দুয়োটা দি দিয়ে তেনেহ'লে এই বাইকখনৰ যিটো অন্তত প্ৰাইচ হ'ব সেইটো 2 লাখ হ'ব 100%। যদি TFT বা USD ফৰ্কছ নিদিয়ে তেনেহ'লে 1,90,000ৰ ভিতৰত এই বাইকখন পাই যাব তো আজিৰ কাৰণে মানে এইখিনি মানে R15 V4ৰ কাৰণে আপডেট আছিল চ' মই এনেকুৱা আপকামিং বাইক ৰিলেটেড ভিডিঅ' আপোনালোকে লৈ আহি থাকিম চ' আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিঅ'টো চাই ইনফৰ্মেটিভ লাগিছে এণ্ড যদি ভিডিঅ'টো ভাল লাগিছে তে ভিডিঅ'টো লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আপোনালোকে মোৰ সকলো বাইক ৰিলেটেড ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগতে পায় চ' মই মছজিদ আপোনালোকক লগ পাম আকৌ এটি নতুন বাইক ৰিলেটেড ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই